এয়া অফিচৰ পৰা গোটেইকেইজনী আহিলো ইমান ভোক লাগিছে কি খাম কি নাখাম কে মেগীকে বনাইছো দেখিছে তাৰপিছত তিনজনীয়ে বহি চাহ খাইছো আৰু দীক্ষা বাও লাড্ডু লৈ আহিছে এইটো পিছে বহুত দূৰৰ লাড্ডু হয় তো খাই টেষ্ট কৰিম আৰু আমি মেগী খাবলৈ লৈছো মই বোলো আপোনালোকৰ লগতো শ্বেয়াৰটো কৰি লওঁ আৰু এই দীক্ষা বাই অনা দূৰৰ লাড্ডুটো যোৰহাটৰ হয় বহুত ভাল লাগিলে খাই কেতিয়াবা কিছুমান মানুহ নভবাকৈ খুব আপোন হৈ পৰে আৰু তেওঁলোকৰ লগত কটোৱা প্ৰত্যেকটো মুহূৰ্তই সদায় স্পেচিয়েল হয় আৰু অফিচৰ কলিগবিলাক যদি এনেকুৱা আপোন হৈ পৰে তেতিয়াহ'লেতো অফিচ যোৱাৰ মজাই বেলেগ নে কি কয় গধূলি আকৌ দাইহঁত আহিছিলে লগতে লৈ আনিছিলে পুখুৰীত ধৰা পুৰা সৰু সৰু মাছ আৰু বৰমাই পুৰা বাছি কৰি দিয়ে পঠিয়াইছে মোৰ কাৰণে মই বাছ হালধি আৰু নিমখ লগাই সেইখিনি ফ্ৰাই কৰিলোঁ আৰু ভাতৰ লগত খাই দিলোঁ আৰু আজিলৈ ইমানেই আছিলে আজিৰ মিনি ভ্লগটো ইয়াতে শেষ কৰিছোঁ আপোনালোকে ইমান ধুনীয়াকৈ মোক মৰম দিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ ইয়াৰ নেক্সট ভ্লগটো আপোনালোকে নিশ্চয় চাব বহুত ইম্পৰ্টেণ্ট আৰু ইউজফুল হয় আজিলৈ বাই বাই